আপুনি জানেনে যে অসমৰ মাঘ বিহু এতিয়া ড্ৰয়িং ৰুমত সোমাল? আজিৰ পৰা ২০ বা ৩০ বছৰ আগৰ অসমীয়া সমাজখনৰ মাঘ বিহু উদযাপনৰ দিশলৈ যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাম যে আগতে এটা অঞ্চলৰ সকলোৱে একেলগে মিলি বিহুৰ আয়োজন কৰিছিল। বিহুৰ বাবে পিঠা-পনা বনোৱাই হওক, বিহুৰ বাবে কাপোৰ ধোৱাই হওক, অথবা একেলগে মিলি পথাৰত ভেলাঘৰ অথবা মেজি ঘৰ সজাই হওক, এই আটাইবোৰ কাম এটা অঞ্চলৰ সকলোবিলাক মানুহে লগ লাগি কৰিছিল। তাৰোপৰি বিহুৰ আগদিনা উৰুকাৰ নিশা ভেলাঘৰ অথবা মেজি ঘৰৰ তলত এটা অঞ্চলৰ সকলোৱে মিলি একেলগে ৰাতিৰ ভাত সাজ খাইছিল আৰু সেইবাবে উৰুকাৰ নিশা খোৱা সেই বিশেষ ভাত সাজক দল ভাত অথবা লগ ভাত বুলিও কোৱা হয়। কিন্তু আজিৰ সময়ৰ অসমীয়া সমাজখনলৈ যদি আপুনি চাই, বিশেষকৈ অসমৰ নগৰীয়া মধ্যবিত্ত শ্ৰেণীটোলৈ যদি আপুনি চাই, তেতিয়াহ'লে আপুনি দেখিবলৈ পাব যে আগতে এটা অঞ্চলৰ মানুহে একেলগে মাঘ বিহু উদযাপন কৰাৰ বিপৰীতে এতিয়া সেই মাঘ বিহুৰ উদযাপন একোখন ঘৰলৈ সীমিত হৈ গৈছে। অৰ্থাৎ অঞ্চলটোৰ প্ৰতি ঘৰ মানুহে নিজা নিজাভাৱে ঘৰতেই মাঘ বিহু উদযাপন কৰিবলৈ লৈছে। আৰু এতিয়া মাঘ বিহু এখন সমাজৰ সকলো মানুহ একলগ হোৱাৰ বিপৰীতে এখন ঘৰৰ সকলো মানুহে একেলগে সময় কটোৱা এটা উৎসৱলৈ পৰিৱৰ্তিত হৈছে। তাৰোপৰি এই মাঘ বিহু মূলতঃ কৃষিৰ লগত জড়িত। পথাৰৰ ধানেৰে অসমীয়াৰ ভঁৰাল চহকী হৈ থাকে বাবেই মাঘ বিহু ভোগৰ এটা উৎসৱ। কিন্তু আজিৰ সময়ৰ অসমীয়া সমাজখনৰ মাঘ বিহু পথাৰৰ পৰাও আঁতৰি আহিছে আৰু তাৰ মূল কাৰণ হৈছে যে অসমীয়া মানুহ খেতিৰ পৰা আঁতৰি আহিছে। আৰু অসমীয়া মানুহ খেতিৰ পৰা আঁতৰি অহাৰ মূল কাৰণ হৈছে অসমৰ কৃষি অৰ্থনীতিৰ দুখ লগা অৱস্থা। অলপতে আমি দেখিবলৈ পালো যে কিদৰে শদিয়াৰ খেতিয়কসকলে নিজৰ উৎপাদিত আলুৰ উচিত মূল্য নাপাই আলুসমূহ ৰাস্তাত দলিয়াই প্ৰতিবাদ কৰিবলগীয়া হ'ল। তাৰোপৰি কৃষি অৰ্থনীতিৰ দুৰ্বলতাৰ বাবে সামাজিকভাৱেও খেতি কৰা কাৰ্যটোৱে সমাজত এক সন্মানীয় দৃষ্টিভংগী নোপোৱা হ'ল আৰু তেনেকুৱা এটা প্ৰেক্ষাপটত স্বাভাৱিকতেই অসমীয়া সমাজখন কৃষি কৰ্মৰ পৰা আঁতৰি আহিল আৰু ক্ৰমাৎ চাকৰিমুখী হৈ পৰিল। গতিকে কৃষি কৰ্মৰ পৰা আঁতৰি অহা অসমীয়াৰ ভোগালী স্বাভাৱিকতেই খেতি পথাৰৰ পৰা ড্ৰয়িং ৰুমত সোমাল। সকলোলৈ আমাৰ মাধ্যম পৰিয়ালৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আপুনি এই বিষয়ে কি ভাবে আমাৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।